Hello friends, how are you? আজি মই আলোচনা কৰিম যে NRC ক্লেইম ফৰ্ম এছএমএছত কেনেকৈ ডাউনলোড কৰে। যে ফ্ৰেণ্ড মই বহুতো আনিছিলোঁ আপোনালোকৰ কাৰণে এক্সক্লুসিভ নিউজ আনিছোঁ। তো আজিও আপোনালোকৰ কাৰণে মই এটা এক্সক্লুসিভ নিউজ আনিছোঁ। তো ফ্ৰেণ্ডছ NRC ক্লেইম ফৰ্ম তিন ধৰণে ডাউনলোড কৰিব পাৰি। এটা হ'ল বেংগলী, এটা হ'ল এছামিজ আৰু এটা হ'ল ইংলিছ। তো এছামিজত কৰিলেতো আমাৰ ভাল হয়। তো এছামিজত আমি কেনেকৈ ডাউনলোড কৰিম, ক্লেইম কোনসকলে কৰিব যিসকল মানুহৰ NRCত মানে কমপ্লিট NRCত নাম অহা নাই, সেইসকল মানুহেনো ক্লেইম কৰিব। তো সেইসকল মানুহৰ ক্লেইম কৰাৰ কাৰণে ফৰ্ম লাগিব। এই ফৰ্মখন আপুনি আপোনাৰ NRC কেন্দ্ৰৰ পৰা ল'ব পাৰে বা আপুনি ডাউনলোড কৰি ল'ব পাৰে। তো কেনেকৈ ডাউনলোড কৰি ল'ব, প্ৰথমতে আমি ডাউনলোড কৰাৰ কাৰণে আপুনি আপোনাৰ যিকোনো এটা মোবাইলৰ আপুনি ডাউনলোড কৰিব পাৰিব। যে আপোনাৰ মোবাইলৰ যিকোনো ৱেব ব্ৰাউজাৰত গুচি গ'লে হ'ব। তো মই ইয়াত যিকোনো এটা ৱেব ব্ৰাউজাৰত যাওঁ। যোৱাৰ পিছত আপুনি গুগলত যাব। গুগলত যাই আপুনি চাৰ্চ কৰিব nrc.assam.nic.in। তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচৰ প্ৰথম ফাৰ্ষ্ট পেৰাগ্ৰাফটোত আপুনি ক্লিক কৰিব। নেক্সট কৰাৰ পিছত গো টু NRC অফিচিয়েল ৱেবছাইট। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপুনি জুম ইট কৰি লওক। কৰাৰ পিছত ক্লিক হিয়াৰ ডাউনলোড ফৰ্মছ ফৰ ক্লেইমছ এণ্ড অবজেকশ্যনছ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত আছে যাব NRC ক্লেইম ফৰ্ম ইংলিছ, এইটো ডেট আছে 20/8/2018। NRC ক্লেইম ফৰ্ম এছামিজ 20/8/2018। NRC ক্লেইম ফৰ্ম বেংগলী, তিনিটাত আছে। প্ৰথমতে আমি চাওঁ ইংলিছত কেনেকৈ ডাউনলোড কৰে। ইংলিছত এনেকৈ কৰিব। চ' NRC ক্লেইম ফৰ্ম ইংলিছ PDF। যদি আপোনাৰ মোবাইলত PDF ছফ্টৱেৰ নাই, তেনেহ'লে এইটো ফৰ্মখন চাব নপৰিব। PDF ছফ্টৱেৰখন আগতে ডাউনলোড দি ল'ব। এতিয়া চাব কেনেকৈ ডাউনলোডত ক্লিক কৰিব। ডাউনলোড ষ্টাৰ্টেড। চ' অ'পেন কৰি চাওঁ, দেখাওঁ মই এইটো। এইটো হ'ল ইংলিছখন। এইটো NRC ক্লেইম ফৰ্ম, এইটো ইংলিছত আহিছে এনেকুৱাকৈ। এইটো ইংলিছৰ ফৰ্মটো। নেক্সট আপুনি চাব এছামিজতনো কেনেকৈ ডাউনলোড কৰে। এছামিজটো চাব, ডাউনলোড। ডাউনলোড yes open। চাওক দাবী প্ৰপত্ৰ পূৰ কৰা নিৰ্দেশাৱলী। ইয়াত এছামিজত ধুনীয়াকৈ আছে ডিটেইলছখিনি। আপুনি ভালদৰে পঢ়ি এইটো ভালদৰে মাইণ্ডটো ফ্ৰেছ কৰি এইটো ফিল আপ কৰিব লাগিব। বহুত ৰিক্সৰ হয়, এইটো ভালদৰে ফিল আপ কৰিব লাগিব। তো ফ্ৰেণ্ড এনেকৈ NRC ক্লেইম ফৰ্ম অবজেকশ্যন ফৰ্ম ডাউনলোড কৰিব পাৰি। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ প্ৰয়োজন কোনো কামত আহে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।